নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ষ্টাডি উইথ ট্ৰিক চেনেলটোলৈ। চ' বন্ধু বান্ধৱীসকল, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ অসম বন বিভাগত যি 1081টা পদ মুকলি হৈছে, সেই পদসমূহ অনলাইন এপ্লাই যোৱা 25 মে তাৰিখৰ পৰা হৈ আছে। চ' ঘৰতে বহি নিজৰ মোবাইলতে কেনেকৈ আবেদন কৰিব পাৰি ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে ইয়াৰ নটিফিকেশ্যনসমূহ পাই থাকে। চ' আহকচোন ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব, যিটোৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। আপোনালোকে চিধাই যাব, তাত গৈ এপ্লাইত ক্লিক কৰিব। তাৰপিছত ইয়াত এটা ইম্পৰ্টেণ্ট ন'টিছ আছে, আপোনালোকে পঢ়ি চাব। তাৰপিছত ক্লিক হিয়াৰ টু এপ্লাইত ক্লিক কৰিব। তাৰপিছত ইয়াত দিয়া আছে আপুনি পূৰ্বৰ বিজ্ঞাপন সংযোগ 7617/16 তাৰিখ 2022/12/2016 অধীনত বনৰক্ষী কাঠমিস্ত্ৰী অথবা উভয় পদৰ বাবে আবেদন কৰিছিল নেকি? মানে 2016 চনত এটা নটিফিকেশ্যন আহিছিল, আপোনালোকে তাত আপোনাৰ আবেদন কৰিছিল নেকি? যদি নাই কৰা তেন্তে ন' মাৰিব। মই নাই কৰা সেইকাৰণে ন' মাৰিছোঁ। তাৰপিছত ইয়াত আপোনালোকে ইয়াত দেখিছে, আপোনালোকে ইয়াত প্ৰথমে আছে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, ফোন নাম্বাৰ আছে, ইমেইল ID আছে। আপোনালোকে ভৰাই যাব। ফাৰ্ষ্ট নেম মই ভৰাই যাওঁ। নাই, গতিকে লাষ্ট নেম। তাৰপিছত ফোন নাম্বাৰ দিব লাগিব। মই ফোন নাম্বাৰটো দি ল'লোঁ। তাৰপিছত ইমেইল ID বহুৱাব লাগিব, গতিকে মই নিজৰ ইমেইল IDটো বহুৱাই লওঁ। তাৰপিছত আহিলে এক্সচেঞ্জ এমপ্লয়ী, তাৰ নাম্বাৰটো ভৰাব লাগিব। এমপ্লয়ী যোনটো এক্সচেঞ্জ নাম্বাৰটো, সেই নাম্বাৰটো ভৰাব লাগিব। আপোনালোকে সেই তাত গৈ পেলাই মোৰ এমপ্লয়ী এক্সচেঞ্জ নাম্বাৰটো মই ভৰাই লওঁ। তাৰপিছত আহিলে কোৱালিফিকেশ্যন। আপোনালোকে কোৱালিফিকেশ্যন ইয়াত দিয়া আছে, গ্ৰেজুৱেট দিয়া আছে, হাই ছেকেণ্ডেৰী দিয়া আছে, মেট্ৰিক পাছ দিয়া আছে আৰু ক্লাছ 8 দিয়া আছে। আপোনাৰ যোনটো মেক্সিমাম, যোনটো লাষ্ট কোৱালিফিকেশ্যন সেইটো আপুনি ক্লিক কৰি দিব। তাৰপিছত আহিলে কাষ্ট। আপোনাৰ কাষ্ট কোনটো? জেনেৰেল, OBC, SC, ST, যিকোনো আপোনাৰ হ'ব পাৰে। যোনটো হয় আপোনাৰ ইয়াত ক্লিক কৰি ল'ব। তাৰপিছত আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো ভৰাই ল'ব। মোৰ ডেট অফ বাৰ্থ ফিল আপ হৈ গৈছে। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত এনেকুৱা এটা নটিফিকেশ্যন আহিব, য'ত আপোনালোকৰ কিছুমান কুৱেশ্যন সুধিব, তাৰ আপোনালোকে এনচাৰ দিব লাগিব। যেনিবা ডু ইউ হেভ এ চাৰ্টিফিকেট ইন ড্ৰাফ্টছমেন? মোৰ নাই, গতিকে মই ন' ক্লিক কৰিম। ডু ইউ হেভ এ ট্ৰেড চাৰ্টিফিকেট ইন কাৰ্পেণ্টাৰী? মোৰ ইয়াতো নাই, গতিকে ন' ক্লিক কৰিম। তাৰপিছত ইয়াত দিছে ডু ইউ হেভ এ ভেলিড 4 হুইলাৰ ড্ৰাইভাৰ, মানে LNB লাইচেঞ্চ আছে নেকি? মোৰ নাই, গতিকে মই ন' কৰিম। তাৰপিছত ডু ইউ হেভ এ লাষ্ট 3 years, মানে মাহতৰ 3 বছৰীয়া আপোনাৰ এক্সপিৰিয়েঞ্চ আছে নেকি? যদি নাই তেন্তে ন' দিম। তাৰপিছত মই ছাবমিট কৰিম। যিহেতু মই হাই ছেকেণ্ডেৰী দিছোঁ কোৱালিফিকেশ্যন, সেইকাৰণে মই এটাহে পষ্টৰ বাবে এপ্লাই কৰিব পাৰিম। গতিকে মই এই পষ্টটো ক্লিক কৰি ল'ম। তাৰপিছত ছেভ এণ্ড নেক্সট কৰিম। তাৰপিছত আহিলে প্ৰিফাৰেঞ্চ, গতিকে এটাই পষ্ট আছে, গতিকে ফৰেষ্ট গাৰ্ডটো প্ৰিফাৰেঞ্চ দি দিম। তাৰপিছত ছেভ এণ্ড নেক্সট কৰিম। চ' এনেদৰে আপোনালোকে 7টা ষ্টেপ ফিল আপ কৰিব লাগিব। তো মোৰ ইতিমধ্যে 3 নম্বৰ ষ্টেপত আহিছোঁ।
3 নম্বৰ ষ্টেপটো মই ভালদৰে এবাৰ চাই লওঁ নামটো ঠিকে আছে ফাদাৰ্স নেম এটি ফাদাৰ্স নেম ফিল আপ কৰিব লাগিব গতিকে মই নিজৰ ফাদাৰ্স নেমটো ফিল আপ কৰিলোঁ তাৰপিছত মাদাৰ্স নেম আহিব মাদাৰ্স নেমটো ফিল আপ কৰিব লাগিব গতিকে মই নিজৰ মাদাৰ্স নেমটো ফিল আপ কৰিলোঁ তাৰপিছত জেন্ডাৰ চুজ কৰিব লাগিব জেন্ডাৰটো চুজ কৰিব লাগিব আপুনি যদি ল'ৰা হয় তেন্তে মেল দিব ছোৱালী হয় যদি ফিমেল দিব মই ল'ৰা হয় গতিকে মই মেল সিলেক্ট কৰিলোঁ তাৰপিছত আপোনাৰ কাষ্টটো OBC আছে তাৰপিছত ডেট অফ বাৰ্থ হৈছে আপুনি নেশ্যনেলিটিটো সিলেক্ট কৰি লাগিব আপুনি গতিকে ইণ্ডিয়ানছে হয় গতিকে ইণ্ডিয়ান দিব তাৰপিছত ৰিলিজিয়ন আপোনাৰ কি ধৰ্মৰ পৰা আপোনাৰ বিলং কৰে মই গতিকে হিন্দু গতিকে মই হিন্দু সিলেক্ট কৰিলোঁ তাৰপিছত ফোন নাম্বাৰটো দিয়া আছে এডিশনেল এক্সট্ৰা ফোন নাম্বাৰ দিব পাৰে গতিকে মই এক্সট্ৰা ফোন নাম্বাৰটো মই প্ৰথমে দিলোঁ এক্সট্ৰা নাম্বাৰ বহুৱাৰ পাছত আহিব পাৰ্মানেণ্ট এড্ৰেছ গতিকে মই নিজৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাইলোঁ A to Z মোৰ পাৰ্মানেণ্ট এড্ৰেছ বৰ্তমান মই ফিল আপ কৰি ল'লোঁ তাৰপিছত ইয়াত দিছে সেম এজ পাৰ্মানেণ্ট এড্ৰেছ যদি ওপৰৰ পাৰ্মানেণ্টৰ লগত সেম টু সেম হয় তেন্তে সেম এজত ক্লিক কৰি দিলে তলতো সেম হৈ যাব তাৰপিছত আপোনালোকৰ লাষ্টত আহিব চাব পাৰে 7 নেক্সটত ক্লিক কৰি দিব আমাৰ 4 নম্বৰ ষ্টেপটো খোল খাব 4 নম্বৰ ষ্টেপত আপোনালোকে ফিল আপ কৰিব লাগিব যোনটো ষ্ট্ৰীমটো আপোনাৰ আৰ্টছৰ নে সায়েন্সৰ নে কমাৰ্চৰ নে আদাৰ্ছৰ তো যেহেতু মই আৰ্টছৰ গতিকে আৰ্টছ ক্লিক কৰিম তাৰপিছত স্কুল নেম দিব লাগিব গতিকে চাইছে স্কুল নেমটো মই দিলোঁ যোনটো স্কুলৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ ফিল আপ কৰাৰ পাছত পাৰ্চেণ্টেজ ফিল আপ কৰিব লাগিব গতিকে মই নিজৰ পাৰ্চেণ্টেজটো ফিল আপ কৰিলোঁ তাৰপিছত 7 নেক্সট ক্লিক কৰিম 7 নেক্সট ক্লিক কৰাৰ পাছত 5 নম্বৰ ষ্টেপ খোল খাই আহিব এই 5 নম্বৰ ষ্টেপটো আমি ফিল আপ কৰিব লাগিব ইয়াত সুধিছে প্ৰথমে ডু ইউ হেভ NCC চাৰ্টিফিকেট মোৰ আছে গতিকে মই য়েছ দিম তাৰপিছত ডকুমেণ্টছ টাইপ কোনটো টাইপ আছে আপোনাৰ NCC A NCC B NCC C গতিকে মোৰ NCC C আছে গতিকে মই NCC C ক্লিক কৰিম NCC C চাৰ্টিফিকেটখন আপলোড বুলি দেখুৱাইছে গতিকে এতিয়া আপুনি NCC C চাৰ্টিফিকেটখন আপলোড কৰিবলৈ হ'লে যোনটো নটিফিকেশ্যন আছে নটিফিকেশ্যনৰ সাইজ মতে আপোনালোকে বনাই ল'ব তাৰ কাৰণে আপোনালোকৰ এটা ভিডিঅ' মই বনাই দিছোঁ আপোনাৰ মোবাইলতে কেনেকৈ তাৰ KB তাৰ সাইজটো কেনেকৈ কমাব পাৰিব বঢ়াব পাৰিব আপোনালোকে চাই ল'ব মই মোৰ এই NCC চাৰ্টিফিকেটখন আপলোড কৰিলোঁ এয়া হ'ল মোৰ NCC C চাৰ্টিফিকেট মই ইয়াক সেভ কৰিলোঁ সেভ সাকসেসফুলি দেখুৱাইছে তাৰপিছত আহিছে ডু ইউ হেভ হোম গাৰ্ড চাৰ্টিফিকেট মোৰ হোম গাৰ্ড চাৰ্টিফিকেট নাই গতিকে মই হোম গাৰ্ড চাৰ্টিফিকেট নো মাৰিম তাৰপিছত ইয়াত দিছে ডু ইউ হেভ স্পৰ্টছ চাৰ্টিফিকেট মোৰ স্পৰ্টছ চাৰ্টিফিকেট নাই গতিকে মই নো মাৰিম ডু ইউ হেভ কম্পিউটাৰ ডিগ্ৰী চাৰ্টিফিকেট আছে গতিকে মই য়েছ মাৰিম কি আছে ডকুমেণ্ট টাইপটো MCA আছে BCA আছে 2 বছৰীয়া আছে 1 বছৰীয়া আছে 6 মাহৰ আছে মই 6 মাহৰ আছে গতিকে 6 মাহৰ দিম তাৰপিছত আপলোড ডকুমেণ্ট মই ডকুমেণ্টটো আপলোড কৰিম ডকুমেণ্ট সেভ বুলি আহিব সেভ মাৰি ল'ব লাগিব দেখিছে ডকুমেণ্টটো আপলোড হৈছে কিন্তু 200 KB ৰ ভিতৰত হ'ব লাগিব 100 পৰা 200 KB ৰ ভিতৰত তাৰপিছত ইয়াত কৈছে do you have any work experience in forest department no ডকুমেণ্ট নাই এইটো গতিকে তাৰপিছত কৰিব লাগিব 7 নেক্সট দেখিছে ইয়াত 7 নেক্সট তাৰপিছত 6 নম্বৰ ষ্টেপ খোল খাই আহিব ইয়াত কৈছে আপলোড ডকুমেণ্ট এতিয়া প্ৰতিটো যিমান ডকুমেণ্ট বিষয়ে আপোনালোকে ইয়াত ফিল আপ কৰিলে সেই ডকুমেণ্টবিলাক ইয়াত কি কৰিব লাগিব আপলোড কৰিব লাগিব প্ৰথমে আছে আপোনাৰ এজ প্ৰুফৰ কাৰণে যি ডকুমেণ্ট দিব বিচাৰে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে
অন্যথা SSLC এডমিট কাৰ্ডখনো দিব পাৰে। মই SSLC এডমিট কাৰ্ডখন দিছোঁ। দেখিলে ডকুমেণ্টছ ছাকচেছফুলি দেখুৱাইছে আপলোড বুলি। তাৰপিছত ছেকেণ্ডটো আছে কোৱালিফিকেশ্যন চাৰ্টিফিকেট। মোৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। এই ব্ৰাউজাৰত অন কৰি চাৰ্টিফিকেটখন উলিয়াই ছেভ কৰি দিলে হৈ যাব। ইয়াত 250 কেবিৰ আণ্ডাৰত বিচাৰিছে। 250 কেবিৰ ভিতৰত মই চাৰ্টিফিকেটটো ৰিডিউচ কৰি ছেভ কৰিলোঁ। দেখিছে ছেভ ছাকচেছফুলি দেখুৱাইছে। তাৰপিছত আহিছে ডকুমেণ্ট টাইপটো ফটো নিজৰ পাছপৰ্ট চাইজটো যিমান চাইজটো দিছে সিমান চাইজৰ ফটোটো বনাই পেলাই ইয়াত আপলোড কৰিব লাগিব। মই ফটোটো বনোৱা আছে, এই ফটোটো মই আপলোড কৰিলোঁ, ছেভ মাৰিলোঁ, ছেভ হৈ গ'ল। তাৰপিছত আহিছে ছিগনেচাৰটো ইয়াত আপলোড কৰিব লাগিব। ছিগনেচাৰটো বনাই থোৱা আছিলে এটা ক্ৰাইটেৰিয়াৰ ভিতৰত যিমানটো নটিফিকেশ্যন দিয়া আছে। তাৰপিছত মই ছেভ মাৰিলোঁ। দেখিছে ছাকচেছফুলি বুলি দেখুৱাইছে। তাৰপাছত আছে ডকুমেণ্ট টাইপ কাষ্ট চাৰ্টিফিকেট এতিয়া আপলোড কৰিব লাগিব। মই বনাই থোৱা আছে, আপলোড কৰিলোঁ। এই মোৰ কাষ্টটো 250 কেবিৰ আণ্ডাৰত বনাই থৈছোঁ, গতিকে আপলোড কৰিলোঁ। ইয়াত ছেভ বুলি আহিছে। ইমেজ ছাকচেছফুলি দেখুৱাইছে। তাৰপিছত আছে লাষ্টত এমপ্লয়ী এক্সচেঞ্জ চাৰ্টিফিকেট। এই চাৰ্টিফিকেটখন মোৰ 250 কেবিৰ আণ্ডাৰত বনাই থৈছোঁ, তাক মই আপলোড কৰিলোঁ পটাপট। ইয়াত ছেভ বুলি দেখুৱাইছে, ছেভটো ক্লিক কৰিলোঁ। ইমেজ আপলোড ছাকচেছফুলি বুলি দেখুৱাইছে। আপোনালোকে একদম তলত দেখিব পাইছে, এয়া চাই লওক। তাৰপিছত আছে ছেভ এণ্ড নেক্সট। ছেভ কৰাৰ পাছত আগতে আপোনালোকে ইয়াত ভিউ বুলি দেখি পাইছে ন, এই ভিউবিলাক আপোনাক ক্লিক কৰি এবাৰ চাই ল'ব পাৰিব। আপোনালোকৰ খেলি মেলিটো নাই হোৱা, গতিকে ভিউ এবাৰ মই চাই লওঁ, আপুনিও চাই লওক। মোৰ সকলো ডকুমেণ্টখিনি আপলোড যিবিলাক কৰিলোঁ চব শুদ্ধকৈ আপলোড হৈছে, গতিকে মই ছেভ কৰি দিওঁ। তাৰপিছত এয়া দেখিলে লাষ্ট ষ্টেপ আপোনালোকৰ সম্পূৰ্ণ আপোনাৰ যিমানবিলাক আপলোড কৰিলে চব আপোনাৰ বনি আহিছে। যে এতিয়া কি ফৰ্মৰ ফৰ্মেটত বনি আহিছে। আপোনালোকে এবাৰ ৰিভিউ কৰি ল'ব পাৰিব, চাই ল'ব পাৰিব। তাৰপিছত ঠিক আছে। তাৰপিছত একদম শেষত গৈ পেলাই ইয়াত ডিক্লেৰেশ্যন বুলি আছে। এই ডিক্লেৰেশ্যনটো পঢ়ি পেলাই মই ইয়াত ডিক্লেৰেশ্যন মানে কি, যে মই যিমানবিলাক আপলোড কৰিছোঁ চব শুদ্ধ, গতিকে মই ছাবমিট মাৰিব লাগিব। ছাবমিট মাৰিলোঁ। ছাবমিট মৰাৰ পিছত ওপৰত দেখিছে ডিক্লেৰেশ্যন আহিছে। প্লিজ চেক দ্য অল ডিটেইলছ কেয়াৰফুলি বিফোৰ ফাইনেল ছাবমিশ্যন। এপ্লিকেশ্যন ওৱান ছাবমিট কেনট বি এডিটেড। মানে ইয়াত কৈছে এবাৰ ছাবমিট কৰাৰ আগত, ফাইনেল ছাবমিট কৰাৰ আগত ভালকৈ এবাৰ কেয়াৰফুলি চাই ল'ব কৈছে, কিয়নো দুনাই ইয়াক আকৌ এডিট কৰিব নোৱাৰি। গতিকে মই চাই ল'লোঁ, গতিকে ফাইনেল ছাবমিট মাৰিলোঁ। এতিয়া দেখিছে ইয়াত টাইমিং দেখাই আছে। এই টাইমিঙৰ আণ্ডাৰত 5 ডিজিটৰ এটা OTP কোড আহিব। এই OTP কোডটো আপোনালোকে ইয়াত বহাব লাগিব, তাৰপিছত ফাইনেল ছাবমিট হৈ যাব। মোৰ OTPটো আহিলে, এই OTPটো মই এতিয়া ছাবমিট কৰি দিওঁ। মোৰ ছাবমিট হৈ গ'ল। এতিয়া মই ইয়াত ডাউনলোড কৰিলোঁ। এই দেখিলে মোৰ ফৰ্মেটত আহি গ'ল। ইয়াক মই পাছত প্ৰিণ্ট আউট কৰি উলিয়াই ল'ম। গতিকে দেখিলে বন্ধু-বান্ধৱীসকল, আপোনালোকে মোবাইলতে কেনেকৈ ইজিলি ষ্টেপ বাই ষ্টেপ আপলোড কৰি নিজৰ ফৰ্ম ফিল আপ নিজে কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি সুধি ল'ব পাৰিব। ধন্যবাদ। জয় আই অসম।